Hello everyone. Hi. আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই সিদিনাখন ভিডিঅ' মিনি ব্লগত দিছিলোঁ যে টিনাৰ বিয়া বোলো আপোনালোকক লং ভিডিঅ' এটা দিওঁ। আজি আমি মেহেন্দি লগাবলৈ আহিছোঁ তেহেঁতৰ ঘৰত। এইফালে লগাইছোঁ গাইছ নাহাঁহিব দেই। চবৰে ভাল হৈছেনে নাই জনাব। মোৰতো আধৰুৱাই হৈ থাকিলে। আৰু কাইলৈ বিয়াৰ ভিডিঅ' বনাম, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈ। চাই থাকিব। तेरे संग चल मेरी चाहत है जीना अब मुश्किल মিমি এইফালে চবেই মেহেন্দি লগাই আছে, কাইলৈ বিয়া আছে আমাৰ। এইফালে টিনা কইনাক লগাই আছে মাকে মেহেন্দি। जीना अब मुश्किल नहीं तेरे बिना तेरी हर मुस्कान मेरी जिंदगी की শতাহু পোৱালীকেইটা কি খেলি আছে ইহঁতে? ইহঁতে ঠাণ্ডা পোৱালি আমাৰ এইকেইটা। এনেই শৰীৰটো ভাল কৰি দে। जिंदगी बन जाए এইফালে পুৰা পেণ্ডেল দি আছে। जिंदगी बन जाए এইফালে জানদাই আমাৰ তামোল কাটি আছে। এয়া আমাৰ ডাঙৰ ভাইটিটা বহি আছে। অকমানি ইমান তলত ফেন লগাইছে আমাৰ। মুনিতো হিল পিন্ধি আহিবি কাইলৈ। সঁচাই লাগিব যেন লাগিছে। तेरे संग चल मेरी चाहत এয়া আমাৰ কাইলৈ বিয়াৰ আয়োজন চলি আছে। এইফালে পুৰা শাক পাচলি বজাৰ কৰি পেলাই থৈ দিছে। तेरे संग चल मेरी चाहत है পম্পী জাদা আজি অহা নাই নেকি? এয়া আমাৰ মামীয়ে খাবলৈ দি আছে আপেল। এক্সপাৰ্ট মেহেন্দি আৰ্টিষ্ট আঁকি আছে তেতিয়াৰ পৰা। নহয় দে, ভাল আঁকি আছ। নিজকে কেতিয়াও কম নাভাবিবি। য়েছ। যে বিয়া আপোনাৰ কেনেকুৱা লাগিছে কওক? বেয়া পকা চুলি আৰু কি গাইছ তাই লাষ্ট কৰিছে, মই কৈ দিছোঁ আমি এতিয়া গৈ আছোঁ খুৰা দোকানত, মানে মাটিমাহ কিনিবৰ কাৰণে কালিৰ কাৰণে কইনাক নোৱাবলৈ। সেয়াই আৰু এইটো মোৰ ঘৰ। মই ইমান দূৰৰ পৰা আহিছোঁ। হয় নেকি? যাবা নেকি? মই পৰিলোঁ। আচ্ছা লাগ ৰে হে। ৱাও। আমাৰ মাটিমাহখিনি লৈ পেলাই এতিয়া আহি আছোঁ ঘৰলৈ মানে বিয়া ঘৰলৈ আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম, কাইলৈ কি হয় আপোনালোকক দেখাই থাকিম, চাই থাকিব। বাই। আজি হৈছে বিয়াৰ দিন, এতিয়া বিয়া ঘৰলৈ আহিছোঁ। তিনিজনী কইনা ওচৰলৈ এতিয়া গৈ আছোঁ। ভিডিঅ'টো দেখুৱাই যাম, কইনাক চাই থাকিব। চালে আপুনি? আপুনি ওলালে কইনাজনী কেনেকুৱা লাগিছে কওক? ভাল লাগিছে। আপুনি ওলালে এইযোৰ পিন্ধিলে নে আৰু পিন্ধিবগৈ? নিপিন্ধো, আমি বুঢ়া মানুহ তোমালোক এটা সজাবা ভাত খাই অঁ হ'ল ভাত। তামোল কাটি আছে মামীহঁতে। এই আমাৰ কইনাজনী, সৰু কইনাজনী ওলাই হৈ গ'ল। তাই এতিয়া বহুত মৰম লাগিছে তাইক দেখিবলৈ। কাপোৰ নিব আহি আছোঁ এতিয়া। ইয়াত মোৰ মাতটো শুনিছেনে কোনোবাই? কাপোৰ আজিহে চাইছোঁ যে অঁ কাপোৰযোৰ কেনেকুৱা আজিহে কি পিন্ধিম সেইবোৰ চালোঁ। তাৰপিছত দহিয়ে বতা নাছিলোঁ, এতিয়া দহি বটি আহি পাইছোঁ। 2টা মানে বাজিব এতিয়া ভাত খাই লওঁ গৈ। আমি ভাত খাই পেলাই আমি আইটেম আছে মেনুখন আপোনালোকক দেখুৱাম বাৰু। এতিয়া খাই কৰি পেলাইহে আমি কাপোৰ চেঞ্জ কৰিমগৈ আৰু এতিয়া আকৌ বিয়া ঘৰলৈকে গৈ আছোঁ। খাবলৈ আহিছোঁ ইমান মানুহ। তোকো দেখাইছোঁ তই ইমান। কি মাছ খাব নেকি আপুনি?
এতিয়া খাই কৰি আহি আমি ৰীল এটা বনাবলৈ ট্ৰাই কৰি আছিলোঁ আৰু ঘৰত আহিলোঁ। তাৰ পাছতেই আহি পেলাই এয়া ৰেডি হৈ গ'লোঁ। এইফালে মোৰ মাও ৰেডি হৈ গ'ল। এতিয়া আমি গৈ আছোঁ কানাই আনিবৰ কাৰণে। আমি দৰাঘৰীয়া মানুহ হৈছোঁ এতিয়া। এতিয়া আমাৰ ওচৰৰে মানুহ এঘৰৰ পৰা পানী তুলিব গ'লোঁ। তাতে দৰাও আমাৰ ওলাই আছে। সেইফালে চবৰে ফূৰ্তি ডান্স কৰি আছে। এয়া দৰাটো পুৰা মেকআপ কৰি দিছে একদম ডিঙিত মালাডাল দেখিছেনে? এতিয়া এইফালে দৰা যোৱা সময়ত কইনাৰ মাকেও অলপ নাছিলে। এতিয়া দৰা ঘৰ আহি পালোহি। এয়া কইনা মাকে দৰা আদৰিবলৈ ৰখি আছে। এইফালে কোনোবাই একদম ডান্স কৰিয়ে আছে দৰা অহা দেখি। আমি দুজনী এতিয়া কইনাৰ ঠাইত বহি আছিলোঁ। কইনা ভিতৰলৈ গৈছিলে। সেইখিনি সময়ত একদম নিজৰ তুলনি বিয়াৰ সময়খিনিয়ে মনত পৰি গৈছে। এইফালে অলপ দেখাই দিছোঁ। মানুহ আহিছে এতিয়া বিয়ালৈ। मुस्कान मेरी जिंदगी की रोशनी तू मेरी हर ख्वाहिश এয়া দৰা যোৱাৰ পাছত অলপ নিয়ম থাকে। কইনা বহি থাকে তাতে আহি পেলাই চবেই গিফ্ট দিয়ে। এতিয়া সেয়া চলি আছে সেইখিনি নিয়ম। তাৰ পাছতে কইনাৰ মাকে সেৱা কৰিব আৰু কইনা ইয়াৰ পৰা উঠি যায়। আৰু এইফালে বাও আহিলে, তাই এতিয়া খাই আছে আৰু আমি গোটেইকেইজনী এতিয়া এবাৰ ভিতৰত গ'লোঁ। ভিতৰত বেছিহে গৰম। অলপ সময় থাকি পেলাই আকৌ বাহিৰত আহিলোঁ। বাহিৰত আহিছিলোঁ ভিডিঅ' আৰু ফটো উঠিম বুলি। অলপ সময় থকাৰ পাছতেই যি বৰষুণ আহিলে ভিতৰলৈ পলাব লগা হ'ল। এয়া মামীহঁত বাহঁত বহি আছিলে। তাতে আহি পেলাই আমিও কথা পাতিলোঁহি। এনেকুৱা বিয়া অকেজন থাকিলে সকলোকে ফেমিলি লগ পোৱা যায়, ভাল লাগে। আৰু আমাৰ কইনা অৱস্থা সেইফালে বৰষুণ দিলে সেইকাৰণে চকীত বহিব লগা হৈছে। এয়া আমাৰ বাবু, সি নাহেই। এই এনেকৈ বিয়াতে আজি লগ পাইছোঁ তাক। ঘৰৰে গোটেইখিনি মানুহ, এইখিনি ঘৰৰ মহিলা বোৱাৰী। तेरे संग चल मेरी चाहत है जीना अब मुश्किल এতিয়া একদম শেষ টাইমত ঘৰলৈ যোৱা টাইমত খাই কৰি লৈছোঁ। খাই কৰি এতিয়া আকৌ ডান্স কৰিব যাম আমি। এতিয়া শেষ হ'ল। লং ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। তেতিয়াহ'লে আপোনালোকক নতুন ভিডিঅ' এটাত আকৌ লগ পাম। বাই।